যিসকল পৰিয়ালৰ হাতত কাৰ্ড থাকিব তেওঁলোকক আমি কাৰ্ডৰ লগত আৰু এটা সুবিধা দিব খুজিছোঁ যে গভৰ্ণমেণ্ট মেডিকেল কলেজে হওক প্ৰাইভেট মেডিকেল কলেজে হওক অসমৰ বাহিৰতে হওক আপোনালোকে বছৰি 5 লাখ টকাৰ বিনামূলীয়া চিকিৎসা সেৱাৰ সুবিধা লাভ কৰিব। শ্ৰদ্ধাৰ ৰাইজ, আজি অলপ আগতে মই তেজপুৰত আছিলোঁ। আজিৰ দিনটোতে আমি এটা নতুন আঁচনিৰ কাম আৰম্ভ কৰিছিলোঁ। সেইটো হৈছে 18ৰ পৰা 45 বছৰৰ কোনোবা মহিলা যদি দুৰ্ভাগ্যজনকভাৱে বিধৱা হ'বলগীয়া হয় তেওঁলোকক ৰাজ্য চৰকাৰে বিধৱা পেঞ্চনৰ উপৰিও আমি তেওঁলোকক 25,000 টকাৰ এটা এককালীন সাহায্য প্ৰদান কৰিম। আজিৰ দিনটোত অসমৰ আমি 12,000 মহিলাক এই এককালীন সাহায্য আমি মুকলি কৰি দিছোঁ। সেই সভাতে মই ৰাজ্য চৰকাৰে ল'ব খোজা 3টা নতুন ইনিচিয়েটিভৰ কথা ৰাইজৰ আগত উল্লেখ কৰিব খুজিছিলোঁ। আপোনালোকে জানে যে আমাৰ অৰুণোদয় অসমৰ মহিলাসকলৰ এখন অতিকে মৰমৰ আঁচনি। এই মহিলা যিসকলে অৰুণোদয় পাইছে তেওঁলোকেও ভাল ফূৰ্তি কৰে, যিবিলাকে পোৱা নাই তেওঁলোকেও পাম বুলি মনত আশা কৰি থাকে। অৰ্থাৎ আমাৰ মহিলাসকলৰ বাবে এইখন অতিকে মৰমৰ আঁচনি। এই যিসকল পৰিয়ালৰ হাতত কাৰ্ড থাকিব তেওঁলোকক আমি কাৰ্ডৰ লগত আৰু এটা সুবিধা দিব খুজিছোঁ যে গভৰ্ণমেণ্ট মেডিকেল কলেজে হওক প্ৰাইভেট মেডিকেল কলেজে হওক অসমৰ বাহিৰতে হওক আপোনালোকে বছৰি 5 লাখ টকাৰ বিনামূলীয়া চিকিৎসা সেৱাৰ সুবিধা লাভ কৰিব। অৰ্থাৎ ৰেচন কাৰ্ডৰ লগত চাউলো পাব, মেডিকেল ইঞ্চুৰেঞ্চো পাব। আৰু এই গোটেইবোৰ আঁচনিৰ কাম আমি অহা মাহৰ পৰা আৰম্ভ কৰিবৰ বাবে আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। শ্ৰদ্ধাৰ ৰাইজ, 1 লাখ চাকৰিয়ে হওক, 2 লাখ আত্মসংস্থাপনৰ ব্যৱস্থাই হওক, অৰুণোদয়ে হওক, মাইক্ৰ' ফাইনেন্সৰ লোনে হওক, বিনামূলীয়া চাউলে হওক আৰু ইউনিভাৰ্চেল হেল্থ ইঞ্চুৰেঞ্চে হওক, সকলো ক্ষেত্ৰতে ৰাজ্য চৰকাৰখনে অসমক প্ৰগতিৰ এক নতুন দিগন্তলৈ লৈ যাব খুজিছে। মই আশা কৰোঁ গহপুৰৰ ৰাইজৰ আশীৰ্বাদত আমি অসমখনৰ প্ৰগতিৰ এক নতুন সোপানলৈ লৈ যাব পাৰিম। শ্ৰদ্ধাৰ ৰাইজ, আজিৰ দিনটো অসমৰ বাবে এটা অতি পবিত্ৰ দিন। এটা